নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই লৈ আহিছোঁ আপোনালোকৰ কাৰণে এটা ভিডিঅ'টো মই গৈছিলোঁ এখন ৰাস চাবলৈ ঘাঁহি চাৰিআলিত আৰু গৈছিলোঁ মোৰ হাজবেণ্ডৰ চাউণ্ড ছেট আৰু লাইট যোৱাৰ কাৰণে মোৰ লগতে গৈছিলোঁ। আৰু ভিডিঅ'টো বনোৱাৰ মোৰ উদ্দেশ্য এটাই আছিলে যে ল'ৰা ৰাস পাতাটো কিমান যুক্তিযুক্ততা আছে বাৰু আপোনালোকে কমেণ্ট কৰি জনাবচোন। মই কিহৰ কাৰণে কৈছোঁ, কাৰণ ল'ৰা ৰাসখন হৈ যোৱাৰ পিছত ৰাস্তাত যিটো পৰিৱেশ দেখিবলৈ পোৱা যায়, সেইদিনাই আমি ৰাসখন চাই যেতিয়া ওলাই আহিছোঁ, ওলাই আহি আমি যেতিয়া ঘৰলৈ আহিবলৈ ওলাইছোঁ, তেতিয়া ৰাস্তাত মানে এনেকুৱাই কিছুমান দৃশ্য আমি মানে দেখিবলৈ পাইছোঁ। আৰু সেয়ে কৈছোঁ যে ল'ৰা ৰাসখন পাতাৰ কিমান মানে গ্ৰহণযোগ্য। আৰু যিহেতু পাতেই বহুতে, আৰু ৰাসখনত বেণ্ড বজাই আমাৰ শ্ৰীকৃষ্ণৰ ৰাসলীলাখন কেনেকুৱা মানে এটা পৰ্যায়লৈ গৈছে, আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগতে সাজ পোছাকো যি বিকৃত ৰূপত কিছুমান গোপীয়ে পৰিধান কৰে, সকলোৱে নহয়, কিছুমানে মাৰ্জিত হিচাপতো পিন্ধে আৰু কিছুমানে ইমানেই বিকৃত টাইপ হিচাপত পিন্ধে যে মানে আমাৰ নিজৰেই লাজ লাগি যায়। সেয়ে কৈছোঁ, ভগৱানৰ শ্ৰীকৃষ্ণৰ ৰাসলীলাখন এনেকুৱা এটা পৰ্যায়লৈ আচলতে যাব নালাগে, কিন্তু এতিয়া প্ৰায় ঠায়ে ঠায়ে দেখা হৈছে যে ল'ৰা ৰাসেই বেছিভাগ পতা হৈছে। সেইকাৰণে মই এই ভিডিঅ'টো বনোৱাৰ মোৰ উদ্দেশ্য আছিল মাত্ৰ এটাই, যে আপোনালোকৰ পৰা মই মতামত বিচাৰিছোঁ যে ল'ৰা ৰাস পাতাৰ কিমান যুক্তিযুক্ততা আছে। দৰ্শক দেখিবলৈ পাইছে, গোটেই দৰ্শকে ভৰি আছে, বহুতখিনি দৰ্শক হৈছে আৰু ভিৰ ভাৰ বহুত হৈছিলে। ল'ৰা ৰাসতে এতিয়া দেখা যায় দৰ্শকৰ বহুত উপস্থিতি।
এইখনত অসুৰটোৱে খুব সুন্দৰ প্ৰদৰ্শন কৰিছিল, কিন্তু অসুৰ প্ৰৱেশ হোৱাৰ লগে লগে মানে ষ্টেজৰ ওপৰত ইমানেই বোম মানে ফুটাইছিলে, ইমানেই আতচবাজি ফুটাইছিলে যে গোটেই বোম ফুটোৱাৰ গোটেই চিটিকনি আহি মানুহৰ গায়ে চাই পৰিছিল। মোৰো পৰিছিলে, মোৰ জেকেটটোও জ্বলি গৈছিলে। আৰু মানে ইমান অত্যাচাৰকৈ আতচবাজি আচলতে নকৰে, সেইটো কোনো মই পক্ষপাতি একেবাৰে নহয়। ফুটাব মন গৈছে বেকগ্ৰাউণ্ডত ফুটাওকগৈ, ষ্টেজৰ বেকত ফুটাওকগৈ, কিন্তু ষ্টেজৰ ওপৰত এনেকৈ অসভ্যালিকৈ বোম ফুটোৱা মই এইখন ৰাসতহে দেখিলোঁ। আৰু লগতে অসুৰটোৱে এটা জীৱ হত্যা কৰিছে, পাৰ। মই নকওঁ আমি জীৱ হত্যা নকৰোঁ বুলি, কিন্তু এনেকৈ এটা জীৱ হত্যা কৰাটো মোৰ মানে একেবাৰে পচন্দ নহ'ল। বহুত দুখ লাগিলে মনটো। পিছত পাৰটো আহি যেতিয়া আমাৰ পাৰটোৰ মাথাটো তাৰমানে গোটেই গাৰ পৰা আলগ হৈ গৈছিলে, বেলেগ হৈ গৈছিলে, আৰু মাথাটো আহি আমাৰ ওচৰতে পৰিছিলেহি। মোৰ মানে খুবেই দুখ লাগিছিলে। পাৰ এটা মাৰা দেখাব পাৰে, পুতলা পাৰ এটাও ল'ব পাৰিলে হয় তেনেকৈ দেখাবৰ কাৰণে হ'লেও, কিন্তু এনেকৈ ডাইৰেক্ট এটা জীৱ হত্যা কৰি দিয়াটো মই বিশেষকৈ পচন্দ কৰা নাইকিয়া। আপোনালোকে কমেণ্ট কৰি জনাবচোন। কিন্তু এটা কথা কওঁ, অসুৰটোৱে কিন্তু খুব ধুনীয়া কৰিছিল আৰু অলপ আনকমন টাইপত অসুৰটো দেখা পোৱা গ'ল। আপোনালোকে ভিডিঅ'টো শেষলৈ চাব, তেতিয়া গম পাব।
ভিডিঅ'টো চাই কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে থকা বেল আইকনটো অন কৰি ল'ব। আৰু এই ভিডিঅ'টো বনোৱাৰ মোৰ উদ্দেশ্য এটাই আছিলে যে আপোনালোকৰ পৰা মই এটা মতামত বিচাৰিছোঁ, ল'ৰাৰ ৰাস পাতাটো কিমান গ্ৰহণযোগ্য বুলি।